নাজিৰাত বৰষুণ আৰু দিখৌ নদীৰ বাঢ়নী পানীৰ তাণ্ডৱ। আতংকিত নাজিৰাৰ লগতে কেইবাখনো গাঁও। বৰষুণ আৰু দিখৌ নদীৰ বাঢ়নী পানীত চন্তক বিহুবৰ সুন্দৰ পুখুৰীৰ নাজিৰা নগৰ ১ নং ৱাৰ্ডৰ মানুহৰ ঘৰ পানীত ডুব গৈ আছে আৰু নদীৰ মাটি খহি কেইবাটাও ঘৰ বেয়াকৈ ক্ষতিসাধন হৈছে। দিখৌ নদী দুয়োপাৰৰ ৰাইজ দিখৌ নদীৰ পানীৰ তাণ্ডৱক লৈ আতংকিত হৈছে। দিখৌ নদীৰ এটা মাথাউৰিৰ তলে তলে এটা ফুটা ওলাই পানী নিগৰি নিগৰি ফুটাটো বহল হৈ গৈ আছে। এনেকৈ থাকিলে অতি কম সময়ৰ ভিতৰতে মাথাউৰিটো ভাগি যাব আৰু এই মাথাউৰিটোক লৈ আতংকত ভুগিছে নাজিৰাবাসী ৰাইজে। মাথাউৰিটো ভাঙি গ'লে নাজিৰাৰ টাউনৰ লগতে কেইবাখনো গাঁও টাউন পানীত ডুব যাব। পানীটো তেনেকৈ বাঢ়িছে কমিছে। কালিৰ পৰা আপোনাৰ পানীটো তীব্ৰ গতিত বাঢ়িছে। দেখিবলৈ পাইছোঁ আপোনালোকৰ এইফালে মথাউৰি পানী উঠিছে আৰু কেইবাঘৰো তাৰমানে 30 ঘৰ 40 ঘৰ মানুহৰ আধাত পানী ডুব গৈ আছে। এই বিষয়ে কি ক'ব আপুনি? এই বিষয়ে কি ক'ম, চৰকাৰ প্ৰশাসনে এতিয়ালৈকে খা খবৰ লোৱা নাই। পুলিচ প্ৰশাসনৰ অহা নাই, চিভিল এছ ডি অহা নাই। আমাৰ নাই কমেও 40-50 ঘৰ মানুহ পানীত ডুবি আছে। আজি কমেও ৰাতিপুৱাই ডুবিলে, এতিয়ালৈকে পানীটো ওলোৱা নাই। পানীটো ক্ৰমে ক্ৰমে বাঢ়ি আছে আৰু হ'ল কি অতি শীঘ্ৰে চৰকাৰে পদক্ষেপ ল'ব বুলি মই অনুৰোধ জনাইছোঁ তেওঁলোকে অতি শীঘ্ৰে চিভিল এছ ডি অক মাতি আৰু ৰিলিফ দিব লাগে ৰাইজসকলক ৰাতিপুৱাৰ পৰা খোৱা বোৱা হোৱা নাই আৰু বনাবলৈও জেগা নাই। সেইকাৰণে মই আজি দিখৌ নদী পানী গঢ়াই উপনদীয়া 1 নং ৱাৰ্ডৰ 60-70 ঘৰ মানুহৰ ডুব গৈ আছে। 2020 চনত আমাৰ পৌৰসভা ইলেকশ্যন হৈছিলে। তেওঁ আমাৰ ৱাৰ্ডলৈ আহিছিলে, 1 নং ৱাৰ্ডলৈ গড়কাপ্তানি বিভাগৰ পীযুষ হাজৰিকা ডাঙৰীয়া। তেওঁ আমাৰ দিখৌপৰীয়া গৰাখহনীয়া মানুহক মাটি প্ৰদান কৰিম বুলি, ভূমি দিম বুলি কিন্তু প্ৰতিশ্ৰুতি দিলে, কিন্তু আজিলৈকে প্ৰতিশ্ৰুতি তেওঁ পূৰণ কৰিব নোৱাৰিলে। কিন্তু তেতিয়াই যদি তেওঁলোকক ভূমি দিয়াহেঁতেনে আজি এই মানুহখিনি এই দশা নহ'লহেঁতেন। কিন্তু মানুহখিনিয়ে আজি তেওঁৰ প্ৰতিশ্ৰুতিতে কিন্তু এই মানুহখিনি ভুক্তভোগী হ'বলগীয়া হ'ল। নাজিৰাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।